আজি আমি আৰম্ভ কৰিব লৈছো দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম অংশটি। পোহৰৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰাৰ আগে আমি পোহৰ প্ৰতিফলনৰ সূত্ৰসমূহ এবাৰ মনত পেলাই লওঁচোন। পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰৰ মাজৰে প্ৰথমটো হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান, আৰু দ্বিতীয় সূত্ৰটো হৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলত থাকে। এইদৰে আমি প্ৰতিফলনৰ সূত্ৰসমূহ এবাৰ মনত পেলাই ললো। এতিয়া আমি চাওঁ গোলাকাৰ দাপোন মানেনো কি। গোলাকাৰ দাপোনসমূহ হৈছে একোটা গোলকৰ অংশ। গোলকটোৰ কিছু অংশ ৰাখি বাকী অংশ যদি আমি আঁতৰাই দিওঁ তেন্তে আমি একোখন গোলাকাৰ দাপোন পাম। সেই গোলকটোৰ যদি এডাল ব্যাস অংকন কৰা হয় তেন্তে সেই ব্যাসডালে নতুনকৈ সৃষ্টি হোৱা দাপোনখনৰ মুখ্য অক্ষক বুজাব। লগতে দাপোনখনৰ কেন্দ্ৰত থকা বিন্দুটোক পি মেৰু বুলি ক'ম। যিটো গোলকৰ পৰা আমি দাপোনখন প্ৰস্তুত কৰিলো সেই গোলকৰ কেন্দ্ৰ চিক ভাঁজ কেন্দ্ৰ আৰু চি আৰু পিৰ দূৰত্বৰ মধ্যবিন্দুত অৱস্থিত বিন্দুক মুখ্য ফোকাছ বুলি ক'ম। গোলাকাৰ দাপোনত প্ৰতিবিম্ব গঠনৰ অধ্যয়নৰ বাবে মনত ৰাখিবলগীয়া তিনিটা অতি জৰুৰী কথা। মাত্ৰ তিনিটা অতি জৰুৰী কথা। 3 important rules. Rule number 1. মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফোকাছৰ মাজেৰে যায়। আমি জানো গোলাকাৰ দাপোন দুই ধৰণৰ, অৱতল আৰু উত্তল। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি ফোকাছত একত্ৰিত হয়, অৰ্থাৎ অভিসাৰিত হয়, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ অপসাৰিত হয়, কিন্তু সিহঁতক ফোকাছৰ পৰা ওলাই অহা যেন লাগে। সেয়েহে অৱতল দাপোনক অভিসাৰী আৰু উত্তল দাপোনক অপসাৰী দাপোন বোলা হয়। ৰুল নম্বৰ 2. দাপোনৰ মেৰুত আপতিত হোৱা ৰশ্মি দাপোনৰ মুখ্য অক্ষৰ সৈতে সমান কোণ কৰি প্ৰতিফলিত হয়। অৱতল দাপোনৰ ক্ষেত্ৰত চিত্ৰত দেখা পোৱা মতে AP আপতিত ৰশ্মি, PB প্ৰতিফলিত ৰশ্মি। এই দুই ক্ষেত্ৰতে কোণ I আৰু কোণ R সমান, অৰ্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হৈছে। ৰুল নম্বৰ 3. ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত অহা বাটেৰে ঘূৰি আহিব। অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত হোৱা ৰশ্মি AD, যি অহা বাটেৰে ৰশ্মিডাল ঘূৰি গৈছে। ঠিক একেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো ভাঁজ কেন্দ্ৰৰ দিশে অহা যেন লগা ৰশ্মিবিলাক পুনৰ অহা বাটেৰে ঘূৰি যায়। গতিকে এই তিনিটাই হৈছে 3 important rules. বাৰু ৰুল নম্বৰ 1ৰ যদি আমি এটা পৰ্যালোচনা কৰো তেন্তে মনলৈ প্ৰশ্ন আহে, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক বাৰু ফোকাছৰ মাজেৰে পাৰ হয়, কিন্তু ফোকাছৰ মাজেৰে পাৰ হোৱা ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত কোনফালে যায়? ফোকাছৰ মাজেৰে আপতিত হোৱা ৰশ্মিবিলাকো প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যায়। গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকাৰ আলোচনা কৰিবৰ বাবে আমি লক্ষ্য বস্তুৰ অৱস্থানসমূহ বিবেচনা কৰিব লাগিব। গতিকে প্ৰথমতে লক্ষ্য বস্তু যদি অসীমত হয় তেন্তে অসীমৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা সকলোবিলাক ৰশ্মি প্ৰতিফলনৰ পাছত অভিসাৰী হৈ ফোকাছত একত্ৰিত হ'ব আৰু ফোকাছতে এটা সংকুচিত বিন্দুসম প্ৰতিবিম্বৰ সৃষ্টি কৰিব। গতিকে দেখা গৈছে যে সকলোবিলাক ৰশ্মিয়ে ফোকাছত একত্ৰিত হৈ এনে প্ৰতিবিম্বৰ সৃষ্টি কৰিলে যি প্ৰতিবিম্বৰ অৱস্থান ফোকাছত আকাৰ বিন্দুসম আৰু প্ৰকৃতি হয় হঠ আৰু ওলোটা। এতিয়া প্ৰশ্ন হয় যে এই হঠ প্ৰতিবিম্ব মানেনো দৰাচলতে কি প্ৰতিবিম্ব বাৰু? প্ৰতিবিম্ব হৈছে দৰাচলতে সেইবিলাক প্ৰতিবিম্ব যিবিলাক প্ৰতিবিম্ব দাপোনৰ আগফালে সৃষ্টি হয়, পৰ্দাত ধৰা পেলাব পাৰি আৰু প্ৰতিফলিত ৰশ্মিবোৰে কটাকটি কৰি সৃষ্টি কৰে। লক্ষ্য বস্তু যদি ভাঁজ কেন্দ্ৰৰ বাহিৰত থাকে তেন্তে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি আৰু মেৰুত প্ৰতিফলিত হোৱা ৰশ্মিয়ে এনে এটি
প্ৰতিবিম্বৰ সৃষ্টি কৰে যি ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত অৱস্থান লয় আৰু সেই প্ৰতিবিম্বৰ যদি আমি অধ্যয়ন কৰো আমি পাম অৱস্থান ভাঁজ কেন্দ্ৰ ফোকাছৰ মাজত আকাৰ লক্ষ্যবস্তুতকৈ সৰু আৰু প্ৰকৃতি হয় হঠ আৰু ওলোটা লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰত হলে কেনে ধৰণৰ প্ৰতিবিম্বৰ সৃষ্টি হ'ব লক্ষ্যবস্তু যদিহে ভাঁজ কেন্দ্ৰত হয় মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা এডাল ৰশ্মি ফোকাছৰ মাজেদি পাৰ হ'ব আৰু ফোকাছৰ মাজেদি যোৱা আপতিত ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব আৰু এই দুই ৰশ্মিয়ে কটাকটি কৰি ভাঁজ কেন্দ্ৰতে এটা ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰিব যিটো প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ হাইলাখ সমান হ'ব গতিকে আমি পাম যে প্ৰতিবিম্বৰ অৱস্থান ভাঁজ কেন্দ্ৰত আকাৰ লক্ষ্যবস্তুৰ সমান আৰু প্ৰকৃতি হ'ব হঠ আৰু ওলোটা লক্ষ্যবস্তু যদি ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত হয় তেন্তে লক্ষ্যবস্তু ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত হলে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি ফোকাছৰ মাজেদি পাৰ হ'ব আৰু মেৰুত প্ৰতিফলিত হোৱা ৰশ্মিয়ে কটাকটি কৰি ভাঁজ কেন্দ্ৰৰ বাহিৰত এটি বিবৰ্ধিত প্ৰতিবিম্বৰ সৃষ্টি কৰিব গতিকে এই প্ৰতিবিম্বৰ অৱস্থান আমি কম ভাঁজ কেন্দ্ৰৰ বাহিৰত আকাৰ বিবৰ্ধিত আৰু প্ৰকৃতি হ'ব হঠ আৰু ওলোটা লক্ষ্যবস্তু যদি ফোকাছত হয় তেন্তে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা আপতিত ৰশ্মি প্ৰতিফলনৰ পাছত ফোকাছৰ মাজেদি পাৰ হ'ব আৰু মেৰুত আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পাছত আনডাল ৰশ্মিৰ সমান্তৰালকৈ পাৰ হৈ যাব ফলস্বৰূপে এই দুইডাল ৰশ্মিয়ে কৰবাত কটাকটি কৰিবনে নাই আমি নিশ্চিত নহয় সেয়েহে কোৱা হ'ব যে অৱস্থান অসীমত আকাৰ অত্যাধিক বিবৰ্ধিত আৰু প্ৰকৃতি হ'ব হঠ আৰু ওলোটা লক্ষ্যবস্তু যদি মেৰু আৰু ফোকাছৰ মাজত অৱস্থিত হয় তেন্তে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি আৰু মেৰুত প্ৰতিফলিত হোৱা ৰশ্মি এই দুই ৰশ্মিয়ে প্ৰতিফলনৰ পাছত অপসাৰী হিচাপে আগবাঢ়ি যাব যাৰ ফলত দাপোনৰ আগফালে কোনো প্ৰতিবিম্বৰ সৃষ্টি নহয় ফলস্বৰূপে দাপোনৰ পিছফালেহে প্ৰতিবিম্বৰ কল্পনা কৰিব পৰা হ'ব ফলস্বৰূপে প্ৰতিবিম্বৰ অধ্যয়ন কৰিলে পাম যে অৱস্থান দাপোনৰ পিছফালে আকাৰ বিবৰ্ধিত আৰু প্ৰকৃতি হ'ব অহঠ আৰু থিয় এতিয়া চাওঁ উত্তল দাপোনত গঠিত প্ৰতিবিম্বৰ কথা ইয়াৰ বাবে মাত্ৰ দুটা অৱস্থান বিবেচনা কৰিলেই হ'ব কাৰণ উত্তল দাপোনৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাছ দাপোনৰ আগফালে নাথাকে গতিকে লক্ষ্যবস্তু যেতিয়া অসীমত থাকিব তেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলনৰ পাছত অপসাৰী হ'ব আৰু এই ৰশ্মিবোৰ ফোকাছৰ পৰা অহা যেন লাগিব গতিকে প্ৰতিবিম্বৰ অৱস্থান হ'ব ফোকাছত দাপোনৰ পিছফালে আকাৰ হ'ব সংকুচিত আৰু প্ৰকৃতি হ'ব অহঠ আৰু থিয় অসীম দূৰত্ব আৰু মেৰুৰ মাজত অৱস্থান কৰে তেন্তে আমি দাপোনৰ আগফালে কোনো ধৰণৰ বাস্তৱ প্ৰতিবিম্ব নাপাওঁ গতিকে এই ক্ষেত্ৰত প্ৰতিবিম্বৰ অৱস্থান হ'ব মেৰু আৰু ফোকাছৰ মাজত দাপোনৰ পিছফালে আকাৰ সংকুচিত আৰু প্ৰকৃতি হ'ব অহঠ আৰু থিয় পৰৱৰ্তী অংশত আমি আলোচনা কৰিম গোলাকাৰ দাপোনৰ চিহ্ন প্ৰথা আৰু গাণিতিক সমস্যা